যদি আপুনি এক্সপিৰিয়েঞ্চ আৰু 12 ফেইল নিচিনা ৱেব ছিৰিজ চাইছে তেতিয়া আপোনাক এইটো কোৱা দৰকাৰ নাই UPSCৰ এক্সাম দুনিয়াৰ আটাইতকৈ টাফেষ্ট এক্সামৰ ভিতৰত এটা হয় আৰু আপুনি এইটোও দেখিছে চাগে নেক্সট লেভেলৰ প্ৰিপাৰেচন কৰা পাছতো কেইবাটাও এটেম্পটছ লাগি যায় এই এক্সামটো ক্লিয়াৰ কৰিবলৈ বহুতেটো কেতিয়াও ক্লিয়াৰে কৰিব নোৱাৰে প্ৰতি বছৰে প্ৰায় 10 লাখ এক্সপিৰিয়েঞ্চে UPSC প্ৰিলিমছৰ কাৰণে ফৰ্ম ফিল আপ কৰে তাৰ ভিতৰত অকল 10,000 এক্সপিৰিয়েঞ্চে প্ৰিলিমছ ক্লিয়াৰ কৰিব পাৰে আৰু মেইনছৰ কাৰণে ফৰ্ম ফিল আপ কৰে ইয়াৰ পৰা আপুনি আন্দাজা লগাব পাৰে কি লেভেলৰ কম্পিটিশ্যন হয় এই এক্সামটোত আপুনি ঘৰৰ পৰা দূৰত কোনোবা এখন অচিনাকি চহৰত লাখ টকা খৰচ কৰি কোচিং লয় গোটেই বছৰ দিনে ৰাতিয়ে কষ্ট কৰে যাতে আপুনি আপোনাৰ সিভিল সাৰ্ভেন্ট বনাৰ সপোনটো পূৰা কৰিব পাৰে ৰিজাল্ট আহে আৰু আপুনি গম পায় আপোনাৰ সিলেকশ্যনেই নহয় নিজকে কিবা প্ৰকাৰে মোটিভেট কৰি ৰিষ্টাৰ্টৰ বাটন দবাই নেক্সট এটেম্পটৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ে আপোনাৰ কেনেকুৱা লাগিব যেতিয়া আপুনি গম পাব যোনটো এক্সামৰ কাৰণে আপুনি দিনে ৰাতিয়ে কষ্ট কৰিলে আপোনাৰ লাইফৰ কেইটামান মূল্যৱান বছৰ লগাই দিলে সেইটো এক্সাম কিছুমানে নিজৰ পইচা বা পাৱাৰ ইউজ কৰি বাইপাছ কৰি যায় কেনেকুৱা লাগিব আপোনাৰ যেতিয়া আপোনাৰ কষ্টখিনিক কোনোবাই পইচা বা পাৱাৰ ব্যৱহাৰ কৰি গছকি গুচি যায় এনেকুৱা লাগে যেন ইণ্ডিয়াত আজিকালি স্কেমৰ এটা সিৰিজ চলি আছে অলপ দিন আগতে হোৱা NTA NEET স্কেমৰ মামলা ঠাণ্ডাই হোৱা নাছিলে এতিয়া আকৌ UPSC স্কেমৰ কেছ এটা পোহৰলৈ আহিছে अगर महाराष्ट्र की IAS पर आरोपी है उन्होंने अपनी संपत्ति छिपा करके रिजर्वेशन का फायदा लिया साथ ही IAS क्रैक करने के लिए विकलांगता के फर्जी सर्टिफिकेट जमा किए पूजा खेड़कर महाराष्ट्ৰৰ আহমেদনগৰ ডিষ্ট্ৰিক্টৰ এগৰাকী বাসিন্দা তেওঁৰ ফেমিলি বেকগ্ৰাউণ্ড অলপমান ওপৰৰ লেভেলৰ হয় তেওঁৰ ফাদাৰ দিলীপ খেড়কাৰ এজন ৰিটায়াৰ্ড IAS অফিচাৰ আৰু এজন পলিটিচিয়ানো হয় তেওঁৰ মাদাৰ মনোৰমা খেড়কাৰ ভালগাঁও নামৰ গাঁও এখনৰ সৰপঞ্চ হয় তেওঁৰ ককাক জগন্নাথ এজন ৰিটায়াৰ্ড সিনিয়ৰ বিউৰোক্ৰেট আছিল পূজাই পুনেৰ পৰা MBBS কৰে আৰু এখন হস্পিটেলতো কাম কৰে তাৰ পাছত তেওঁ এগৰাকী সিভিল সাৰ্ভেন্ট বনাৰ মন বনাই লয় আৰু UPSCৰ কাৰণে প্ৰিপাৰেচন কৰে তেওঁ কেইবাবাৰো UPSCৰ এক্সাম দিয়ে আৰু 2019 চনত ইণ্ডিয়ান ৰেভিনিউ সাৰ্ভিস IRSত সিলেকশ্যন হৈ যায় তেওঁ ইয়াত সন্তুষ্ট নহয় আৰু 2021 চনত আকৌ UPSCৰ এক্সাম দিয়ে আৰু এইবাৰ তেওঁৰ IASৰ কাৰণে সিলেকশ্যন হৈ যায় ইয়াৰলৈকে সব ঠিকেই আছিলে স্কেমটো ইয়াৰ পৰা আৰম্ভ হয় পূজায়ে দুটা ৰিজাৰ্ভেশ্যন কেটেগৰীৰ কাৰণে এপ্লাই কৰিছিলে OBC আৰু PWBD পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি পূজাৰ মতে তেওঁৰ দুটা ডিসেবিলিটি আছিলে এক নম্বৰে তেওঁ ভিজুৱেলি ইম্পেয়াৰ্ড হয় অৰ্থাৎ তেওঁ ভালকে দেখি নাপায় দ্বিতীয়তে তেওঁ মেণ্টেলি ইল আছিলে UPSCৰ মতে OBC নন ক্ৰিমি লেয়াৰ কেটেগৰীৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপুনি দুটা কণ্ডিশ্যন ফুলফিল কৰিব লাগিব আপোনাৰ পেৰেণ্টছ গভৰ্ণমেণ্টত গ্ৰুপ A বা গ্ৰুপ B অফিচাৰ হ'ব নোৱাৰিব আৰু আপোনাৰ এনুৱেল ইনকাম 8 লাখতকৈ বেছি হ'ব নোৱাৰিব কিন্তু DOPTৰ এই ৰিপৰ্টটো চাওক ইয়াত স্পষ্টকৈ লিখা আছে পূজাৰ টোটেল 7টা প্ৰপাৰ্টি আছে যাৰ টোটেল ভেলু 17 কৰ'ৰ আৰু এই প্ৰপাৰ্টিবোৰৰ পৰা তেওঁৰ 48 লাখৰ এনুৱেল ইনকাম হয় মিডিয়া ৰিপৰ্টৰ মতে পূজাৰ 110 একাৰৰ এগ্ৰিকালচাৰেল লেণ্ড আছে 6টা প্লট 7টা ফ্লেট 900 গ্ৰাম গোল্ড আৰু ডায়মণ্ড 17 লাখ টকাৰ এটা সোণৰ ঘড়ী 4খন লাক্সাৰী কাৰ আৰু দুটা প্ৰাইভেট কোম্পানীত পাৰ্টনাৰশ্বিপ আছে ইমান সবৰ পাছতো OBC নন ক্ৰিমি লেয়াৰ ৰিজাৰ্ভেশ্যন কেনেকৈ পাই গ'ল 22 এপ্ৰিল 2022 UPSCৰ এক্সাম ক্লিয়াৰ কৰাৰ পাছত এইমছ দিল্লীৰ মেডিকেল অফিচাৰে বহুবাৰ পূজাক মেডিকেল এক্সামিনেশ্যনৰ কাৰণে মাতে যাতে তেওঁ যি পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটিৰ কাৰণে এপ্লাই কৰিছে সেইটো ভেৰিফাই হয় কিন্তু প্ৰতিবাৰে কিবা নহয় কিবা বাহানা দি তেওঁ মেডিকেল এক্সামিনেশ্যনৰ কাৰণে নাযায় তাৰ পাছত পূজাই এখন প্ৰাইভেট হস্পিটেলৰ পৰা মেডিকেল এক্সামিনেশ্যন কৰে আৰু চাৰ্টিফিকেটবোৰ সাবমিট কৰি দিয়ে তাৰ পাছত কি হ'ল আমি নাজানো হঠাৎ পূজাৰ ট্ৰেইনিং ষ্টাৰ্ট হৈ যায় আৰু পুনে ডিষ্ট্ৰিক্টত এছিষ্টেণ্ট কালেক্টৰ হিচাপে এপইণ্টমেণ্ট হৈ যায় ইয়াত এটা কথা বুজি নাপালোঁ প্ৰাইভেট হস্পিটেলৰ মেডিকেল চাৰ্টিফিকেট UPSCয়ে কেনেকৈ একচেপ্ট কৰিলে এই স্কেমটোৰ কথা পোহৰলৈ নাহিলেহেঁতেন যদি পূজাৰ কিছুমান এক্সট্ৰা অৰ্ডিনেৰী চখ নাথাকিলেহেঁতেন পূজাই ট্ৰেইনী হিচাপে জইন কৰা পাছতে
নিজৰ প্ৰাইভেট অডি গাড়ীখনত চাইৰেন লগাবলৈ আৰু VIP নাম্বাৰ প্লেট লগাবলৈ মাং কৰে। পুনে ডিষ্ট্ৰিক্টৰ কালেক্টৰে কয় যে যেতিয়া তেওঁ কিবা কামত 4 দিনৰ কাৰণে কৰবাত গৈছিলে তেতিয়া পূজাই ইলিগেলি তেওঁৰ চেম্বাৰটো কব্জা কৰি লৈছিলে। পূজাৰ দেউতাকেও এজন গভৰ্ণমেণ্ট অফিচাৰক ফোন কৰি ধমকি দিয়ে। এই কেছটোৰ পৰা এটা কথা ক্লিয়াৰ হৈ যায় যে আজিকালি বহু লোকে চিভিল সাৰ্ভিস কৰিবলৈ নহয় পাৱাৰ আৰু ষ্টেটাছৰ কাৰণে চিভিল সাৰ্ভেন্ট বনিব বিচাৰে। আপুনি দেখিছে চাগে আজিকালি ৰিলছ বনোৱা IAS অফিচাৰৰ পৰিমাণ বাঢ়ি গৈছে। आपने देखा यंग ब्यूरोक्रेट अभी 2 साल पहले 4 साल पहले सेलेक्ट हुए हैं और वो अपने साथ एक कैमरा लेके चल रहे हैं। वो दिखा रहा है कि उसने उसको डांट दिया, उसने सबऑर्डिनेट को डांट दिया। आप समझ रहे क्या छवि बनाने की कोशिश हो रही है? Within 4-5 years of their career, they're trying to pose themselves as heroes. আমি গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিছোঁ যাতে এই অন ডিউটি ৰিলছ বনোৱা অফিচাৰসকলৰ এগেইনষ্টত ষ্ট্ৰিক্ট একশ্যন লয়। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপুনি কিবা শিকিব পালে। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ।